নমস্কাৰ সকলোকে মই এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ আৰু এইটো ভিডিঅ' মই খুৰাহঁতৰ ঘৰত থাকোঁতে শ্বুট কৰিছিলোঁ। যোৱা বৃহস্পতিবাৰে আমাৰ খুৰাহঁতৰ ডাঙৰ খুৰাহঁতৰ মন্দিৰ লোৱা পূজা আছিলে, সেয়ে খুৰাহঁতৰ ঘৰত গৈছিলোঁ। এইফালে আমাৰ সৰু খুৰী আৰু এইফালে মা বেটি দুয়ো কথা পাতি আছে আৰু এইখিনি মোৰ গুণগুণজনী। তাৰপিছত এইফালে মা পেহী চব্জি কাটি আছে। তাৰপিছত এইফালে বেলপাত ছিঙি আছে হোম পৰিবৰ বাবে আৰু মই পাকঘৰত আহিলোঁ চাহ বনাবৰ বাবে। তাৰপিছতে চাহ বনোৱা হৈ গৈছে আৰু ইহঁত দুজনী চাহ দিব দিছোঁ সকলোকে আৰু সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। তাৰপিছতে এইফালে প্ৰসাদ বনি আছে, প্ৰসাদ মানে পায়স বনাই আছে, গোঁসায়ক আগবঢ়াবৰ বাবে প্ৰসাদ বুলি ক'লোঁ। সেয়ে আৰু আপোনালোকে সকলোকে চাই গৈ থাকিব। ওম বিশ্বনী দেৱ জানি জানি ন পাপানি জনমে জন্মান্তরে গীতা নিশ তানি তানি মনসন্তু সুরক্ষিণ পদে পদে ভূ দেৱ ধর্মে পাপ অগ্র জন্ম। কাম চাম আজৰি হৈ লৈ মেলি আমিও মন্দিৰত সেৱা কৰাৰ কাৰণে আহিছোঁ। তাৰপিছতে আধা পূজা মানে শেষ হ'ল আৰু আধা বাকী আছে, হোম পৰিব বাকী আছে আৰু আপোনালোকে শেষলৈকে চাই গৈ থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব। নতুনকৈ অহাসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শেষলৈকে চাই গৈ থাকিব। বামুণে মন্ত্ৰ মাতি আছে আৰু আমি বহি শুনি আছোঁ। তাৰপিছতে হোম পুৰা শেষ হোৱাৰ পিছত বামুণে সূৰ্য দেৱতাক সেৱা কৰিব কৈছে আমাক সকলোকে। আমি সকলোৱে সূৰ্য দেৱতাক সেৱা কাঢ়িছোঁ আৰু সেৱা কাঢ়া হোৱাৰ পিছত খুৰাকো সেৱা কাঢ়িব কৈছে আমাক আৰু আমি খুৰাকো সকলোৱে এজন এজনকৈ সেৱা কাঢ়িলোঁ। এতিয়া প্ৰসাদ দিয়াৰ কাৰণে ৰেডি কৰি আছোঁ আৰু আপোনালোকে চাই গৈ থাকিব শেষলৈকে। ফটো ভিডিঅ'হে হৈছে মোৰ।